এখন বিচনী চাওকচোন বাৰু কি মস্ত বিচনী এই বিচনীখনৰ মালিক হ'ল এওঁ মানে কি মস্ত বিচনী বনাইছে আগৰ দিনৰ ৰাজা মহাৰাজাগিলাকে এনেকুৱা বিচনী দি পেলাই এনেকৈ একপাক বিচি দিয়ে তাৰ ওচৰত 4-5টা চলি বহি থাকে এনেকৈ একবাৰ মাৰি দিয়াৰ লগে লগে গোটেই গাটা পতা লাগিছে আৰু সেই বিচনী বহি বাঁহৰ তলত বহি অকণ বিচনী লৈ এই ককাত বহি আছে আৰু বিচনীখন দেখাই দিলে আপোনালোকক চাওকচোন এইবিলাক কি মজা এইবিলাক কি লগাই দিছে এইটো কি হয় বনাইছে এইটো ষ্টিলৰ পাইপ সোমাই দিছা বিচনীখন নিজে বনাইছা নেকি তাকেতো বেলেগ বিচনী বনাইছা কিন্তু আৰু গাইছ মানে যিহেতু গৰমৰ দিন পৰছি আৰু গৰমৰ দিন পৰলি গা ধুবা ক'বা লাগি যাওঁ লাগি থাকে নদী হওক চুইমিং পুল হওক আমি ক'তো যাওঁ নাই আমি ওচৰতে আমাৰ এখন ডাঙৰ পলিচি লৈছোঁ লৈ দংকলটোৰ তলত বঢ়িয়াকৈ এটা চুইমিং পুল বনাইছোঁ আৰু আপোনালোকক দেখাম চুইমিং পুল মানে বঢ়িয়াকৈ এখন পলিচি লৈছোঁ লৈ পুৰা পানী ভৰাই ইয়ালৈকে পানী দিম চাওক কি চুইমিং পুল কেনে লাগছে পুৰা চুইমিং পুল ৰেডি হৈছে পানী বহুত দিয়া নাই জাষ্ট অলপমান দিছোঁ আৰু গা ধুই চাম মানে এই চুইমিং পুলটো আমিতো হেৰিত থ'ব নোৱাৰোঁ বাহিৰলৈকে যাব নোৱাৰোঁ গুৱাহাটীয়ে আমি এটাই থ'ম আমি আপোনালোকক দেখাম গা ধুই বহি লৈছোঁ চুইমিং পুলত কিন্তু আমি সোমাব নোৱাৰিম এটা নুকুলে এনেকৈ সোমাব যোৱা গেল হঠাৎ চুইমিং পুল আমাৰ ভাঙি গেল চুইমিং পুল ভাঙি গেল গা ধোৱা অৱস্থাত পানী দুইটা হেৰি হবি লিক মাৰছি চাওকচোন গাড়ী থকা অৱস্থাত চুইমিং পুলটো এইয়া খুটা ভাঙি গেল গাইছ কি কৰিবি এতিয়া উপায় আৰু এখন চলি গা ধোৱা চলি ৰখি আছিল ইয়াক লৈ আছো আগুৱাই লৈ আহা আগুৱাই এই লৈ আছো ইয়াক এয়া চুইমিং পুল হঠাৎ ভাঙি গেল কি হৈছে গা ধোৱা নাপালে এইফালে কি হৈছে এইটা কি হৈছে আকৌ কিয় কান্দছা চুইমিং পুলত গা ধোৱা নাই গা ধোৱা নেকি দে গা ধোৱা কি ধুনীয়া চুইমিং পুলত গা ধোৱা কিয় কান্দি আছা পিছে আৰু মানে কি কৰিবি দুই ভাগ্যবশত আমার চুইমিং পুলৰ গাঁঠি খুলি পেলাই পানী উপজি ভাঙি গেল আকৌ ঠিক কৰিম আকৌ গা ধুম দেখাই থাকিম ভিডিঅ'টো চাই থাকিব আৰু মানে চুইমিং পুলটো হঠাৎ ছিঙি গৈছিলে আপোনালোকে দেখা পাইছিলে আকৌ ৰিপেয়াৰিং কৰি থকা হৈছিল এইফালে হঠাৎ চুইমিং পুলৰ মিস্ত্ৰী আহি গেল এয়া চুইমিং পুল ৰিপেয়াৰিং কৰি আছে আমি আকৌ গা ধুম আপোনালোকক আকৌ দেখাম আৰু মানে এয়া পানী আছে চুইমিং পুলত পানী শেষ হোৱা নাই পানী আছে আৰু এইফালে আৰু ই বেছিকৈ কথা কৈ থাকে চুইমিং পুলত গা ধুই আছো আৰু এটা মগ এটা লৈছোঁ এয়া হ'ল আমাৰ চুইমিং পুলৰ মজা পানী কমিলে এয়া দংকল আছে দংকল মাৰিলেই হ'ল আৰু দংকলটো মাৰি দিবলৈ আমাৰ অনুজক অনুৰোধ জনাইছোঁ তুমি দংকলটো মাৰিছোঁ বঢ়িয়াকৈ দংকলটো মাৰি দে হ'ব বহুত পানী হৈছে ভিডিঅ'টো কেনেকুৱা পালে এনেই চুইমিং পুল বনালোঁ বনাই গা ধুলোঁ আপোনালোকক দেখালোঁ আৰু ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট কৰি দিবি আৰু এইবাৰ ই গা ধুব মানে ৰখি আছে মই ধুবা দি খুব ধুনীয়া